নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। চিলিণ্ডাৰৰ পৰিৱৰ্তে প্ৰত্যেক ঘৰত উপলব্ধ হ'ব ৰন্ধন গেছ পাইপলাইন। উজালা আঁচনিৰ অধীনত প্ৰত্যেকেই পাব ৰন্ধন গেছ পাইপলাইন। কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা 12 মে'ৰ পৰা আৰম্ভ হ'ব এই কাৰ্য। গেছৰ চিলিণ্ডাৰতকৈ ৰন্ধন গেছৰ পাইপৰ মূল্য কিছু পৰিমাণে হ'লেও হ্ৰাস হ'ব। অপেক্ষাৰ অৱসান। অৱশেষত বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এয়া এক ডাঙৰ ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল। বুধবাৰে চৰকাৰে তেওঁলোকৰ বাবে এটা ডাঙৰ ভাল খবৰ লৈ আহিছে। বুধবাৰে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ কথা ঘোষণা কৰে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 31ৰ পৰা 34% বৃদ্ধি কৰা হৈছে। আপুনি নিশ্চয় সৌৰ তুফান বা সৌৰ ধুমুহাৰ বিষয়ে শুনিছে। যদি আপুনি শুনা নাই তেন্তে বহলভাৱে বুজি পাব যে সূৰ্যৰ পৃষ্ঠৰ পৰা বিদ্যুৎ চুম্বকীয় বিস্ফোৰণ, যাৰ ফলত বৃহৎ পৰিমাণৰ কণা প্ৰবাহিত হয়। এই পৰিঘটনাটোক সৌৰ ধুমুহা বুলি কোৱা হয়। নাছাই সতৰ্ক কৰি দিছে যে ইউকেত পৃথিৱীৰ বায়ুমণ্ডলত শক্তিশালী সৌৰ ধুমুহাৰ আশংকা আছে। নাছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনে পৃথিৱীৰ সৈতে সৌৰ ধুমুহাৰ সংঘৰ্ষৰ সময় বিষয়ে তেওঁলোকৰ অনুমান পৃথক। নাছাই 28 মাৰ্চত সংঘৰ্ষৰ সময় ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ NOAA 18 ঘণ্টা আগতে ঘটনাটোৰ ভৱিষ্যতবাণী কৰিছে। ইউকেৰ আকাশত এই সময়ত এক উজ্জ্বল জ্যোতিষ্ক দেখা পাব